বাক্সা জিলাৰ দেওচুঙাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী কিশোৰী নিহত হোৱাৰ বিপৰীতে আন এগৰাকী আহত। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত দেওচুঙাত আজি ২৬ মাৰ্চত হাতীৰ গছকত প্ৰাণ গ'ল ৭ বছৰীয়া শিশুৰ। ১১ বছৰীয়া কিশোৰীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয়। দেওবাৰে পুৱতি নিশা ভাৰত-ভূটান সীমান্তৰ দেওচুঙা গাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত বলি একেটা পৰিয়ালৰ দুগৰাকী কিশোৰী। উল্লেখযোগ্য যে পুৱতি নিশা দেওচুঙাত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই চন্দ্ৰ দৈমাৰীৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে কিশোৰী দুগৰাকীক আক্ৰমণ কৰে। আমাৰ দেওচুঙা গাঁৱত ৰাতিটো হাতীটো আছিল আৰু থাকোঁতে ঠিক ৫:১৫ হোৱাৰ লগে লগে আমাৰ চন্দ্ৰ দৈমাৰীৰ ঘৰত ৰাতিপুৱা এটেক কৰি দিছে। তাতে ঘৰত উঠিছিল আৰু মাত্ৰ ঘৰৰ গাৰ্জেনটোক, তাৰপাছত সৰু বাচ্চা ঘৰৰ ভিতৰতে আছিল। তেতিয়া হাতীটো কাষতে থকাৰ কাৰণে ঘৰৰ যিটো কেঁচুৱা আছিল দুজন, তেতিয়াৰে এজনটো স্পট মাৰি দিছে ডাইৰেক্ট তাতে। তাৰপিছত এজনটো আগত প্ৰাপ্ত হৈ আছে, NRCত আছে মানে। এতিয়া হাতীটো এটাই ডাঙৰ আছে, এইটো তাৰ কাৰণে চৰকাৰে হাতীৰ ভালকৈ ব্যৱস্থা কৰিব লাগে ইয়াৰ বিষয়ে, নহ'লে ইয়াতে গাঁৱত বছৰে বছৰে হৈ থাকে এনেকুৱা, যাতে নহয়। মানুহ বছৰে বছৰে এনেকুৱা হাতীয়ে মাৰি থাকে। তাৰ ওপৰত চৰকাৰে ভালকৈ নিৰীক্ষণ চাব লাগে, আমাৰ BTR চৰকাৰে। তাৰপাছত গুৰুত্বটো বেছি দিয়া দেখা নাই আজিলৈকে। হৈ থাকে, মানুহ মাৰি থাকে হাতী। ফৰেষ্টটো মাতিলে কেতিয়াবা আহে, কেতিয়াবা নাহে। এনেও এইটো উচিত তদন্ত লাগে ইয়াতে ভালকৈ নিৰীক্ষণ কৰি পেলাই। আজি কি হৈছে সিহঁতৰ? ক্ষতি কাৰণ ঘৰ ভাঙি দিছে, তাৰপাছত এজন কেঁচুৱাটো মাৰি দিলে, তাৰপিছত এজন আঘাতপ্ৰাপ্ত আছে। এইটো তাৰমানে চৰকাৰে চাব লাগে ঘৰখন। দুখীয়া মানুহ, দুখীয়া ঘৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিলে ভাল পাম। নামটো চন্দ্ৰ দৈমাৰী, দেউতাৰ নাম। এই আক্ৰমণত ৭ বছৰীয়া বিগ্ৰাইচী দৈমাৰী থিতাতে নিহত হয়। আনহাতে ১১ বছৰীয়া মনমতী দৈমাৰীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।